তো নমস্কাৰ বন্ধু বান্ধৱ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। তো আজি নামঘৰ কামটো কি হ'ব তো তোমালোকক দেখাই আছোঁ। এতিয়া কামটো হৈ আছে বাৰু, মছলাবিলাক বনোৱা হৈ আছে। তো প্লাষ্টাৰ মছলা বনোৱা হৈছে। তো কালি দেখাইছিলোঁ দুখন হৈ আছে প্লাষ্টাৰ। তো আজি দুখন কৰা হ'ব, ছাইডৰ দুখন। তো ইফালে আমাৰ মছলা মৰা হৈ আছে, এইফালে এই মছলা পেলাই থোৱা হৈ আছে। তো কালি এইটো ভালদৰে দেখা নাপালে, তো আজি দেখুৱাই আছোঁ। তো এইটো আমাৰ নামঘৰটো তো একদম ফুল ফিনিচিং হ'লে দেখুৱাম আকৌ। তো আজি চোৱা, কালি এইবিলাক হোৱা, কালি হৈছিলে এইবিলাক, প্লাষ্টাৰ হৈছিলে কালি। তো এইফালে এখন হৈছে, তো যিটো দৰ্জা ফ্ৰেম হয় সেইটো হৈছে। তো এইফালে আজি এইটো ছাইডত হ'ব। তো প্ৰথমে এইটো চাইডে কৰা হ'ব, এইটো চাইডে। তো খিৰিকী দুখন আছে, এইটো চাইডে কৰা হ'ব। তাৰপিছত ইটো চাইডে কৰা হ'ব বাকীখিনি কাম। তো আজি দেখুৱাম কামবিলাক তোমালোকক, চাই থাকিবা। তো আজি হুইলি ভিডিঅ' দিম। তো কেতিয়া দিওঁ, তো আজি কামখিনি শেষ কৰি লৈ পেলাই দিম হুইলি ভিডিঅ'। আজি তোমালোকে চাবা, হুইলি ভিডিঅ' পাই যাবা। তো ফুল ধামাকা হ'ব। তো বিহু বুলি আজি শ্বুট কৰিম ভিডিঅ'। তো তোমালোকে চাবা, যদিহে ভাল লাগে লাইক কৰিবা, দেন শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ বাই বাই। নেক্সট এটি ব্লগত পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।